বন্ধুসকল, আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ আচল অনুৰাগী কোন? ৰাজনৈতিক দৃষ্টিভংগীৰে অসমত আজি এইটো এটা ডাঙৰ প্ৰশ্ন। CM ডাঙৰীয়াৰ মতে যদি অনুৰাগীৰ হিচাপ কৰা হয় তেন্তে 10জনৰ ভিতৰত তেওঁ এজন। মোৰ মতে হ'বও লাগিছিল, কিয়নো তেওঁৰ দেউতাকৰ গান জুবিনদাহে গাইছিল। কিন্তু জাতিটোৰ দুৰ্ভাগ্য যে অসমৰ মুখ্যমন্ত্ৰী, জাতিটোৰ মুৰব্বী আমাৰ প্ৰাণৰ শিল্পীজনৰ আচল অনুৰাগী সঁচা অৰ্থত হ'ব নোৱাৰিলে। জুবিনদাৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই, তেওঁ মুক্ত, তেওঁ কাঞ্চনজংঘা। মানে আমাৰ জুবিনদা ধৰ্ম নিৰপেক্ষ চিন্তাধাৰাৰ মানুহ আৰু CM ডাঙৰীয়া ধৰ্মকেন্দ্ৰিক ৰাজনৈতিক। গতিকে তেওঁ আৰু তেনে চিন্তাধাৰাৰ যিমান মানুহ অসমত আছে তাৰ কোনেও কাহানিও জুবিনদাৰ অনুৰাগী হ'ব নোৱাৰে, কাহানিও হ'ব নোৱাৰে।